নহয় ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী অনুজ পেগুৱে আৰু ৰাজ্যৰ টিউটৰসকলৰ দৰমহা বৃদ্ধি নহয় এক বিশেষ ঘোষণা এই মুহূৰ্তত স্কুলৰ শিক্ষকৰ কোনো দৰমহা নাই আপুনি গোটেই বিষয়টো অধ্যয়ন কৰি লওক যিবিলাক অধিগ্ৰহণো হোৱা নাই যিবিলাক প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণ হৈছে প্ৰাদেশিকৰণটোত হৈ গ'ল আৰু যিসকলৰ যিটো ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন থাকিব লাগে DLED বা BEd আৰু টেট যিসকলৰ আছে তেওঁলোকে শিক্ষক হিচাপে স্বীকৃতি পাইছে যিসকলৰ নাই তেওঁলোকক টিউটৰ হিচাপে চৰকাৰে তেওঁলোকক সেৱা আগবঢ়োৱাৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰে নাই এই মুহূৰ্তত কোনো তেনেকুৱা প্ৰস্তাৱ আমাৰ নাই নাই কোনো বিশেষ টেটৰ নাই টেটটো টেটেই আৰু টেটৰ আৰু বিশেষ টেটটো এতিয়া নাথাকিব পুৰণি বেমাৰ গতিকে এতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কৰিব ৰেগিঙক আমাৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা সম্পূৰ্ণৰূপে আমি নিৰ্মূল কৰাৰ কাৰণে চৰকাৰ সংকল্পবদ্ধ স্কুলৰ শিক্ষকৰ কোনো দৰমহা নাই আপুনি গোটেই বিষয়টো অধ্যয়ন কৰি লওক যিবিলাক অধিগ্ৰহণো হোৱা নাই যিবিলাক প্ৰভিঞ্চিয়েলাইজ বা প্ৰাদেশিকৰণ হৈছে প্ৰাদেশিকৰণটোত হৈ গ'ল আৰু যিসকলৰ যিটো ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন থাকিব লাগে DLED বা BEd আৰু টেট যিসকলৰ আছে তেওঁলোকে শিক্ষক হিচাপে স্বীকৃতি পাইছে যিসকলৰ নাই তেওঁলোকক টিউটৰ হিচাপে চৰকাৰে তেওঁলোকক সেৱা আগবঢ়োৱাৰ কাৰণে সুযোগ সুবিধা প্ৰদান কৰে নাই এই মুহূৰ্তত কোনো তেনেকুৱা প্ৰস্তাৱ আমাৰ নাই নাই কোনো বিশেষ টেটৰ নাই টেটটো টেটেই আৰু টেটৰ আৰু বিশেষ টেটটো এতিয়া নাথাকিব পুৰণি বেমাৰ গতিকে এতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু কৰিব ৰেগিঙক আমাৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা সম্পূৰ্ণৰূপে আমি নিৰ্মূল